Hello guys, so welcome back to my YouTube channel Blocksim Assam. আজি ইমান দিনেতো ভুটানখন আপোনালোকক দেখাই আছে, পাহাৰখনে দেখাই আছে। আজি একচুৱেলি ভুটানৰ ভিতৰত সোমাব ট্ৰাই কৰিম, যদি দিয়ে সোমাব। এই গেটখন আছে, এই গেটখনটো 2 বছৰে বন্ধ হৈ আছে, এতিয়া গম নাপাওঁ আজি বা কি গতি। তো যাই চাওঁ তাতে কি বা সোমাব বা দিয়ে নে নিদিয়ে, না আধা ৰাস্তাতে ৰিটাৰ্ণ হয় গতি হয় আমাৰ। তো এয়া মোৰ পাৰ্টনাৰ নৱজিত ৰাভা। তো এনেকৈ আৰু কাৰত গৈ আছে। একচুৱেলি বহুত বৰষুণ, একেবাৰে বৰষুণ দিওঁকে আছে মানে। তো ভাবিলোঁ অলপ বাইকত যাই লাভ নাই, বাইকত এনেই বেকাৰ বান্দাৰ ভিজা দিম। তো তাতছে ভাল কাৰতে যোৱা ভাল, কাৰতে যাই আছোঁ আৰু। বলক আপোনালোককো দেখাওঁ ভূটানখন কেনে, যদি মই চাব পাওঁ আৰু। লেটস গো গাইজ, বলক আজি ভূটান দেখাওঁ আপোনালোকক। তো গাইজ ভূটানটো যাম, তাৰে আগতে এটা ইয়াত কিবা শিৱ মহাপুৰাণ মন্দিৰ নে কিবা এনেকৈ আছে বোলে, তাতে কিবা পূজা হৈ আছে। অলপ মানুহ বেছি আছে আৰু চেংৰা চলি জানেই আৰু ছিংগেল মানুহ, তাতে অলপ যাওঁ, অলপ চাই আহোঁ পূজাখনো কেনে, আমি দুয়ো যাওঁ। তো ফাইনেলি আহি পালোঁ আমি পূজাত। ৰ'ব তাৰ আগত কিবা এটা ফটা দিব বোলে। তামাম ফটা দেখোন। এই ভাল লাগে মানে কিবা নেপালী কালচাৰটো। এইবাৰ বোলে আৰু কিবা এই ফটাটোৰ ওপৰত চাউল লগাব। এই চাওক চাউল লগাই দিছি দে আৰু হ'ব দে। यो तो दम्बासुर हो, मेरे ही भक्त हो, भयंकर घोर तपस्या गर्दैछ, चिन्ता गर्नु पर्दैन। কি বা কলাক বুজি নাপালোঁ আৰু হ'ব দিয়ক, নেপালীটো বুজি নাপাওঁ। গাইজ ফাইনেলি আহিলোঁ। চাওক না এইবিলাক কিমান লগাই দিছে, একদম ভগৱান লগাই দিছে। আৰু এইফালে চাওক মোৰ আজি গোটেই মোৰ পাৰ্টনাৰ কেমেৰামেন গোটেইকেইটা আছে, আৰু এইফালে একজন আছে। আজি মানে আমাৰ গোটেই কেমেৰামেনকেইটা আৰু মই গোটেই লগ লাগছোঁ আৰু। ইয়াতে একচুৱেলি কুমাৰীকেইটা ইফালে আহিলোঁ পূজা এখনত আহি, এইবিলাক চাওক পূৰা ফটা লগাই দিছে একেবাৰে। পূৰা পূজা এইটো নিচিনা লাগছে না, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া আমি যাওঁ আৰু ভূটান যাওঁ। বহুত ভক্ত হ'লোঁ, বহুত পূজা কৰিলোঁ, হ'ব দিয়ক আৰু ইমান নৰি বেছি ইয়াতে বেছি টাইম থাকিব পাৰিলোঁ হয়। পুৰি চুৰি কিবা আছিল বোলে, এই নাথকৈ দিয়ক, ভূটানত যাব লাগিব। আমাৰ এই ড্ৰাইভাৰ আহিলে গাড়ী লৈ। তো এতিয়া লাহেকৈ গৈ থাকোঁ দিয়ক আৰু। তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু। বহুত ভক্ত হ'লোঁ আৰু নৰি আৰু। গাইজ ফটাটো তামাম বেয়াকৈ দিছে নেকি, একদম মানে কিবা বামুণ নিচিনা লাগছেচোন। মোক অলপ বেছিকৈ দিলাক নেকি বাৰু। বেলেগকচোন ইমান সৰু সৰুকৈ দিছি, ছোৱালীটো যে মোক ইমান ডাঙৰকৈ কিয় দিলা গোটেই। গাইজ ফাইনেলি ভূটান পালোঁ মানে পালোঁৱে দিয়ক আৰু। এইখন চাওক এতিয়াতো সোমাবা দেই নাই তেতিয়া চাওঁ। আৰু এই পূজাখনত যে অলপ আগতে গৈছিলোঁ, আমাৰ এইফালে আপি চাবা যায়, তো লৈ গ'লোঁ অলপ। গাইজ দুখটো মোৰ ওপৰত দি আছে দিয়ক, মই মানে তেনেকুৱা ভিতৰত নহয়। আচ্ছা, এইটো মানে একদম মিছা কথা কৈ আছে, দুখটো মানে মোৰ ওপৰত দি আছে। তাৰ মেইন তাতে যোৱাৰ কাৰণ আছিল সেইটোৱে। আচ্ছা মানে গ'লোঁ, আপিটো যি ষ্টাইলত ফটাকেইটা লগালাক, এতিয়া নিজৰে কিবা বেলেগ বেলেগ বামুণ টাইপ লাগি গৈছে সিহঁতক, মানে কি ক'ব। আৰু মোক এই কেমেৰা লৈ এনেকৈ যোৱা দেখা পায়, এতিয়া বেলেগ টাইপত চাই আছে, মানে মোৰ নিজৰে লাজ লাগিল, ভিডিঅ' বনাবই নোৱাৰিলোঁ তাতে ভালকৈ। তাতে আৰু চলিও হিৰো অলপ হিৰ' হৈ গৈছিলোঁ তাক দুয়ো, আমি কি ক'ব। এইটো কাৰ লৈ হিৰ' হৈছে, মই আৰু কাৰ চাৰ নাই, দুখীয়া মানুহ। গাইজ ফাইনেলি একেই গতি বন্ধ। গাইজ ফাইনেলি ভূটানৰ গেটত আহি পালোঁ, কিন্তু কি ক'ব বেয়াও লাগিল। আপোনালোকক ক'লোঁ ভূটান দেখাম বুলি, কিন্তু গেটেই বন্ধ। এতিয়া উপায়টো নাই, যাবতো নেদে, ইণ্টাৰনেশ্যনেল ঠাই, নহ'লেতো সোমাই গ'লোঁ কিবাকৈ জোৰকৈ হ'লেও। এই গাড়ী ঘূৰাই গতি, আমাৰ উপায় নাই। সিমান্তৰ ফালৰ পৰা মই প্ৰমিছ কৰিলোঁ নেক্সট টাইম নিশ্চয় দেখাম আপোনালোকক। তাকে এতিয়া এই ৰাস্তাটোকে অলপ ভালকৈ দেখাওঁ, অলপ কিবা কিবি ঠাই আছে বলকচোন। তো গাইজ এয়া আমাৰ ভূটানৰ কাষৰ মেনকা টি ষ্টেট। তো গাইজ সোমাব দিব বোলে, সোমাইছে একবাৰ মেনকা টি ষ্টেটত। আৰু এদিন মই বাগানত সোমাব খুজিছিলোঁ, তাতে সিদিনা ভিডিঅ' বনোৱাৰ আগতে মানুহ এজনে ক'লাক মানে কিবা পাৰ্মিশ্যন নাই বোলে। আজিচোন আমাৰ মেনকা এখন টি ষ্টেটত সোমাব দিছেচোন, কিবা ভাল এয়া মানুহকেইটা একচুৱেলি ভাল চাগে অলপ, এবাৰ ঘৰতে সোমাব দিছে। তো এতিয়া এইটো কি কৰিম আৰু, এই চাওক এই বাগান আমাৰ এখন মেনকা টি ষ্টেটখন গোটেই বহুত ডাঙৰ। এখন ভূটানৰ মানে ভূটানৰ কাষতে লাগি থকা এখন বাগান।
তো গাইছ আজিৰ কাৰণে ভিডিঅ'টো ইমানেই বেছি দীঘলীয়া নকৰোঁ কাৰণ আপোনালোকে দীঘলীয়া কৰিলে এনেও নাচাব তাতছে অলপ ছুটি কৰি থোৱাই ভাল তো অলপ আগতে পেট পূজা কৰি ল'লোঁ আগতে এইটো পূজাটো হৈ আছিল মানে কি হ'ল একচুৱেলি ইমানে ভোক লাগিল উপায় নাপায় দুয়ো খাই দিলোঁ মই ভাবিছিলোঁ পুৰি তৰকাৰী খাই আহোঁ কিন্তু ই বোলে আৰু আমাৰ ফ্ৰীৰ মাল নাখায় মিছা কথা তো সেইকাৰণে যাই হোটেলতে খালে যাওক আৰু উপায় নাই তো গাইছ আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবাই মোৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব তো আজিৰ কাৰণে ইমানে আকৌ এটা নতুন ব্লগত লগ পাম তেতিয়ালৈকে বাই বাই